Hello student, Edufree Academy লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি পঢ়িব লৈছো দশম শ্ৰেণীৰ ক্লাছ 10ৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথমটো চেপ্টাৰ A Letter to God। A Letter to God. The house, the only one in the entire valley, set on the crest of a low hill. আমাক এই লেন্সত থকা ঘৰটোৰ বিষয়ে বৰ্ণনা দিছে। The only one in the entire valley. He উপত্যকাটোত ভেলি মানে উপত্যকা বুজায় তোমালোকে অঞ্চলটো বুলি বুজি ল'ব পাৰা। সেই অঞ্চলটো কি হৈছে একমাত্ৰ ঘৰটোৱে কাৰ আছিলে লেন্সৰ ঘৰটো আছিলে। Set on the crest of a low hill. Crest মানে কি কৈছে top of hill পাহাৰৰ মানে চূড়াত সেই পাহাৰৰ একেবাৰে উচ্চতাত মানে ঘৰটো আছে সেই বুলি কৈছে। তোমালোকৰ crest শব্দটো অৰ্থ আহিব পাৰে মানে which of the following means top of a hill বুলি MCQত আহিব পাৰে। Crest মানে কি top of a hill এই চাই থকা। From this height one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest. কি কৈছে from this height সেই উচ্চতাৰ পৰা মানে ঘৰটো যিটো উচ্চতাত আছিলে সেই উচ্চতাৰ পৰা কি চাব পাৰিম আমি the river নদী এখন বৈ গৈছে নদীখন চাব পাৰিম and the field of ripe corn dotted with the flowers. Ripe corn মানে কি গোমধান খেতি কৰিছিলে গোমধান মানে পকিব হৈছে আৰু এই পকাৰ আগে মানে কি হৈছে ফ্লাৱাৰ ফুলবোৰ ওলাইছে যে এই ফুল থকা ripe cornৰ আমি এখন ফিল্ডখন চাব পাৰিম that always promised a good harvest মানে ভাল মানে উৎপাদন হ'ব সেইটো কথা কৈছে। The only thing the earth needed was a downpour or at least a shower. সেই সময়ত মানে সেই খেতিখিনি ভাল হ'বৰ কাৰণে কি কৈছে লেখকে কৈছে যে only thing মানে একমাত্ৰ যিটো আমাৰ মানে প্ৰয়োজন আমাৰ সেই খেতিখিনি ভাল হ'বৰ কাৰণে কি আছে ডাউনপ'ৰ যাক মানে বৰষুণ বা কিনকিনীয়া বৰষুণ হ'লেও হ'ব মানে জাষ্ট at least এজাক বৰষুণ লাগে। Throughout the morning, Lenso, who knew his fields intimately, had done nothing else but see the sky towards the northeast. তোমালোকৰ লেন্সো নামৰ কেৰেক্টাৰটো এতিয়া সোমাইছে কৈছে যে লেন্সোই কি আছিলে খেতিয়কজন আছিলে লেন্সোই মানে গম পাইছে who knew his fields intimately মানে নিজৰ ফিল্ডখনৰ কথা নিজৰ খেতিখিনি কথাটো লেন্সোই ওতঃপ্ৰোতভাৱে গম পাব সেইটোকে কৈছে যি মানে নিজৰ ফিল্ডখন বহুত ভালকৈ জানে তেওঁ কি কৰিছে had done nothing else মানে বেলেগ একো কাম কৰা নাই but see the sky towards the northeastৰ সাইডে মানে আকাশখন চাই আছে কিজানি এজাক বৰষুণ আহে তেনেকৈ ভাবি মানে সি আকাশখন চাই আছে। had done nothing else তোমালোকৰটো কোৱেশ্চন আহিব পাৰে throughout the morning what did Lenso do সেইবুলি হেৰিকৈ throughout the morning Lenso had done nothing else but see the sky towards the northeast মই কোৱেশ্চনখিনি কৰাই দিম এতিয়া চোৱা now we are really going to get some water omen মানে কি লেন্সৰ পত্নীগৰাকী লেন্সই কি কৈছে বৰষুণ যাক দিব যেন লাগিছে আমি কি নিশ্চয়কৈ অকমান মানে আমাৰ যিহেতু বৰষুণ দিব আমাৰ মানে খেতিখিনি পানী অকমান পাব বুজিছানে সেই বুলি কৈ মানে তেওঁৰ মহিলাগৰাকী কৈছে মহিলাগৰাকীয়ে কি কৰি আছিলে the woman who was preparing supper মানে কি কৈছে মহিলাগৰাকীয়ে কিবা এটা বনাই আছিলে সেইটো তোমালোকে এইটো মনে ৰাখিবা কি বনাই আছিলে replied মানে আমাক উত্তৰ দিছে তেখেতক কি বুলি কৈছে yes God willing তোমালোকে চাবা হয় ভগৱানে মানে আমালে চকু মেলি চাইছে সেই বুলি কৈছে তোমালোকে চাবা yes God willing who said this মানে এটো আহিব পাৰে কোৱেশ্চনটো MCQ who said this yes God willing বুলি এটা কি হ'ব the woman The older boys were walking in the field মানে কি কৈছে ডাঙৰ ল'ৰাবোৰে কি কৰি আছিলে খেতি পথাৰখনত মানে ফিল্ডত কাম কৰি আছিলে while the smaller ones were playing near the house until the woman called them all যেতিয়ালৈকে মানে মহিলাগৰাকীয়ে নামাতে তেতিয়ালৈকে তেওঁলোকে কি কৰি আছিলে ডাঙৰখিনিয়ে মানে কাম কৰি আছিলে আৰু সৰুখিনি কি কৰি আছিলে সৰুখিনিয়ে ঘৰৰ ওচৰত কি কৰি আছিলে খেলি আছিলে ওমেন গৰাকীয়ে মাতিছে come for dinner ডিনাৰ খাবৰ কাৰণে আহি যোৱা বুলি কৈছে It was during their meal that just as Lenso had predicted big drops of rain began to fall কি কৈছে মানে মিলটো লৈ আছিল during the meal কি হ'ল just as Lenso had predicted Lenso কৈছিলে যে ওমেন আমি কোন পানী পাব মানে খেতিখিনিয়ে পানী পাব বুলি কৈছিলে যে এইটো কৈছে Lenso প্ৰেডিক্ট কৰাৰ দৰে আমাৰ মানে আজি কি বৰষুণ
Big drops of rain began to fall. মানে বৰষুণৰ ডাঙৰ টোপালেৰ সৈতে বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে. In the northeast, huge mountains of clouds could be seen approaching. কি হৈছে নৰ্থ ইষ্টৰ চাইডে কাৰণ লেন্সৰে গম পাইছিলে সেইটো চাইডৰ পৰা বৰষুণৰ আহি আছে বুলি ডাৱৰ আহি আছে বুলি সেইটো চাইডে কি কৰিছে হিউজ মাউণ্টেইনছ অফ ক্লাউড মানে কি ডাৱৰৰ মানে ডাঙৰ ডাৱৰ আমাৰ মানে আহি থকা এইটো চাইডে আহি থকা দেখা পাইছে যিডোখৰত মানে বৰষুণ দি আছে দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট বতাহজাক কেনেকুৱা আছিলে সতেজ আছিলে আৰু এটা মিঠা অনুভৱ আহিছে মানে বতাহটো যে ফিৰফিৰিয়া বতাহ বুলি কয় যে হেনেকুৱা এটা বতাহ আছে তোমালোকৰ এই কোৱেশ্চনটো আহিব পাৰে হাউ ৱাজ দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট The man went out for no other reason than to have the pleasure of feeling the rain on his body. মেন মানে কি লেন্সৰ কি হ'ল লেন্সৰে কি কৰিলে যিহেতু লেন্সৰ বৰষুণ জাক দিয়া দেখিলে লেন্সৰ মানে ওলাই গৈ কি কৰিলে বৰষুণ জাক গাত পৰাৰ অনুভৱটো ল'বলৈ গৈছে কাৰণ কেলে মানে তাৰ কেলে ভাল লাগিছে যদি বৰষুণ জাক দিয়া তাৰ খেতিখিনি ভাল হ'ব সেইকাৰণে মানে সি যিহেতু বৰষুণৰ আশা কৰি আছিলে সেইকাৰণে কি হ'ল এতিয়া সি মানে বাহিৰলৈ গৈ বৰষুণ জাকৰ অনুভৱ কৰিছে তোমালোকৰ এইটো কুৱেশ্যনো আহিব পাৰে মানুহজনে মানে কি কৰি আছিলে বৰষুণৰ সময়ত মানুহজনে কি কৰিছিলে বাহিৰলৈ ওলাই গৈছিলে went out and কি কৰিছিলে have the pleasure of feeling the rain on his body মানে বৰষুণ জাক অনুভৱ কৰাৰ আনন্দ অনুভৱ কৰিছিলে হেতু and when he returned he exclaimed যেতিয়া হি বৰষুণ জাক অনুভৱ কৰি উভতি আহিছে তেতিয়া কৈছে যে তেতিয়া প্ৰকাশ কৰিছে কি কৈছে these are not raindrops falling from the sky এইবোৰ মানে বৰষুণৰ টোপাল নহয় they are new coins এইবোৰ নতুন পইচা বুলি কৈছে মানে কেলে কৈছে আমি এটো বুজিব লাগিব the big drops are 10 cent pieces and the little ones are fives drop little ones are fives কি হৈছে big drops বোৰ কি হৈছে ডাঙৰবোৰ 10 পইচাৰ সমান বুলি কৈছে আৰু সৰুবোৰ 5ৰ সমান বুলি কৈছে কেলে কলে চোৱা তোমালোকৰ কি হৈছে এতিয়া তোমাৰ খেতিখিনিৰ কাৰণে কি লাগিছিলে তোমাক বৰষুণ লাগিছিলে বৰষুণ দিলে কি হ'ব খেতিখিনি ভাল হ'ব খেতিখিনি ভাল হোৱাৰ পিছত কি কৰিব হি বিকিটো পইচা পাব সেইকাৰণে কৈছে যে বৰষুণ জাকে যিহেতু খেতিখিনি ভাল কৰিব আৰু খেতিখিনি ভাল হোৱাৰ পিছত যিহেতু হিহঁতি বিকি পইচা পাব সেইকাৰণে কি কৈছে বিগ ড্ৰপছ এই ড্ৰপছবোৰক কি কৈছে পইচাৰ লগত মিলাইছে তোমালোকৰ আমি কোৱেশ্চনখিনিও এনসাৰ কৰিলো আৰু ইমানখিনিলৈকে তোমালোকে নিশ্চয় বুজি পালা আৰু আজিলৈ তেনেহলে ইমানতে ৰখাইছো নেক্সট ক্লাছত আমি নেক্সটখিনি বুজি কোৱেশ্চন এনসাৰ ডিসকাস কৰিম